নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকানা সেল্ফ প্ৰমলে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত এটা খুব বাৰ্নিং টপিক লৈ আহিছো আৰু হয়তো আপোনালোকেও থাম্বনেইলটো দেখি গম পাইছে যে নিশ্চয় এনেকুৱা ভিডিঅ'জ আপোনালোকে ইউটিউবত বহুত পাই যাব, কিন্তু মই ভাবিছো একদম ইজি ৱেত কেনেকৈ আমি নিজৰ অভাৰথিংকিং যেটো আমি কৰো কিবা এটা সৰু বস্তু হলে বা কিবা এটা সৰু ঘটনা হলে যেটো আমি ভাবি এটা চেইন অফ থটস আহে ন আমাৰ মনত, সেই বস্তুটো আমি কেনেকৈ লিমিট কৰিব পাৰো সেইটো লৈ পেলাই আজি আপোনালোকৰ লগত কথা পাতিম। মই বেছি সময় নলওঁ আপোনালোকৰ, মাত্ৰ 2 মিনিট দিয়ক আৰু এই 2 মিনিটত মই আপোনালোকক একদম সহজ উপায় কেইটামান কম। যদি আপোনালোকে কৰে তেন্তে মই বিশ্বাস কৰো যে আপোনালোকে ফল পাব, কাৰণ মই নিজে পাৰ্সনেলি কৰিছো আৰু মই সেইটোৰ পৰা বহুত বেনিফিটেড হৈছো। আহক ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম পইণ্টটো হ'ল যে সেট টাইম লিমিটস। ইয়াৰ মানে এইটো হৈছে যে যেনেকৈ আমি এটা কাম কৰাৰ কাৰণে যেনেকৈ আমি 1 ঘণ্টা এইটো কাম কৰিম, তাৰ নেক্সট ঘণ্টাটোত আমি ধৰক পঢ়িম বা তাৰ ইয়াৰ পিছৰ আৱাৰটোত মই ভাত বনাবলৈ যাম, তেনেকৈ নিশ্চয় আপোনালোকৰ মনত এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহে ন, বা এনেকুৱা কথাবোৰ আহে যে টাইমবোৰ আমি ডিভাইড কৰি লওঁ। ঠিক তেনেকৈ যেতিয়া আপোনালোকৰ কিছুমান ঘটনাৰ কাৰণে বা কিছুমান ধৰক প্ৰব্লেমছৰ কাৰণে মাইণ্ডটো এনি টাইম অকুপাইড হৈ থাকে ন, তেতিয়া আপুনি নিজক জাষ্ট কন্ট্ৰোল কৰিব লাগে এটা থটছেৰে যে মই দিনটোৰ এইখিনি সময়তহে এই পাৰ্টিকুলাৰ বিষয়টোৰ বিষয়ে ভাবিম, আৰু ওয়ান্স সেই সময়টো পাৰ হৈ গ'ল তাৰপিছত আপুনি আৰু সেই বস্তুটোৰ কথা নাভাবি আপুনি নেক্সট আৰু কি কাম আছে সেইটোৰ লাগি যাব লাগিব। সেইকাৰণে সেই পাৰ্টিকুলাৰ ইস্যুটোৰ বিষয়ে ভাবিবৰ কাৰণে আপুনি মাত্ৰ নিজৰ তাত 1 ঘণ্টা ল'ব বা 1.5 ঘণ্টা ল'ব, যিমান সময় ল'ব, কিন্তু তাৰ সেই সময়খিনি পাৰ হোৱাৰ পিছত কিন্তু আপুনি আৰু ৰৈ নাথাকিব, আপুনি নিজৰ বেলেগ কাম কৰিবলৈ মুভ অন হৈ যাব লাগিব। তো সেইকাৰণে কৈছোঁ যে ফাৰ্ষ্ট পইণ্টটো সেট ইয়ৰ টাইম লিমিট। এতিয়া আহক আমি আহোঁ 2 নম্বৰ পইণ্টটোলৈ, আৰু 2 নম্বৰ পইণ্টটো হ'ল যে ডেভেলপ এ হবি। তাৰমানে কি হয় কেতিয়াবা আমি এজন প্ৰত্যেকজনৰে আমাৰ কিছুমান ইণ্টাৰেষ্ট থাকে, যেনেকৈ আপুনি হয়তো শুই ভাল পাব পাৰে, আপুনি হয়তো বনাই ভাল পাব পাৰে, আপুনি কিতাপ পঢ়ি ভাল পাব পাৰে, আপুনি য়োগা কৰি ভাল পাব পাৰে, আপুনি ডান্স কৰি ভাল পায়, গান গাই ভাল পায়, তবলা বজাই ভাল পায়, বিভিন্ন ধৰণৰ আপোনাৰ লগত হবি থাকিব পাৰে। কিন্তু তেনেকুৱা সময়ত কি হয় যে যেতিয়া এনেকুৱা ধৰণৰ বহুত বিভিন্ন কথাই আপোনাৰ মাইণ্ডটো অকুপাইড কৰি ৰাখে, বহুত প্ৰব্লেমছৰ কাৰণে আপুনি এইখিনি ভাবিলে আকৌ অকণমান ভাবিলে কি এইটো হ'লে যদি এনেকুৱা হয়, এনেকুৱা হ'লে যদি মই তাতে গৈ পাওঁ, তাৰ পৰা যদি এইখিনি হয়, তেনেকৈ ভাবি আপোনাৰ মাইণ্ডটো ক'ত গৈ পায় আপুনি নিজে গম নাপায়। সেইকাৰণে কি কৰিব লাগে, আপুনি নিজৰ যিটো ভাল পোৱা কাম, সেই ভাল পোৱা কামটো আপুনি বিচাৰি উলিয়াব, আৰু বিচাৰি উলিয়ালে আপুনি এটা হেলদি ডিষ্ট্ৰেকশ্যন আপোনাৰ মাইণ্ডটো ফ'ৰ্চফুলি কৰাই আনিবলৈ চেষ্টা কৰিব লাগিব। কোনো কৰি দিব নোৱাৰে আপোনাত বাহিৰে, আপুনি নিজে কৰিব লাগিব। আপুনি যদি গম পাইছে যে মোৰ বহি মই বেছি বস্তুবোৰ ভাবি আছোঁ, উঠক বিছনাৰ পৰা, উঠি আপুনি যদি খানা বনাই ভাল পায় তেনেহ'লে আজি আপুনি কিবা এটা আপোনাৰ ফেভৰেট ডিছ বনাই লওক, বা আপুনি যদি কিতাপ পঢ়ি ভাল পায়, আপোনাৰ ভাল লগা কিতাপ এখন ওলাই পঢ়ি লওক, বা আপুনি মুভি চাই ভাল পায়, মুভি চাব গুচি যাওক। তো তেনেকুৱা কৰিলে কি হ'ব, আপোনাৰ মুডটো এলিভেট হোৱাত সহায় হয়, আৰু আপুনি সেইটো নিজে চেষ্টা কৰিব লাগিব। আপোনাক কোনো টানি আজৰি পেলাই আপোনাক কৰাই দিব নোৱাৰে। এনেকুৱা ভিডিঅ' আপুনি বহুত পাব, কিন্তু মেইন কথাটো হ'ল যে আপুনি নিজৰ চেষ্টাটোহে মেইন। নিজে যদি চেষ্টা নকৰে তেনেহ'লে কিন্তু কোনো পৰিস্থিতিৰ পৰা উঠি অহা সহজ নহয়। এতিয়া আহক 4 নম্বৰ পইণ্টটোলৈ, আৰু সেইটো হ'ল চিক প্ৰফেশ্যনেল হেল্প। মানে আপোনাৰ এনেকুৱা হ'ব পাৰে কেতিয়াবা যিমান আপুনি ৰেমেডিজ আছে, যিমান আপুনি মেনেজমেণ্ট আছে অভাৰথিংকিং ষ্টপ কৰিবলৈ, অভাৰথিংকিংটো বন্ধ কৰিবলৈ যিমানে আমি যিয়ে কৰি লোৱা নাই কিয়, কিন্তু আপুনি পাৰা নাই যে কেনেকৈ ঠিক কৰোঁ মই বস্তুটো, কিয় মোৰ মাইণ্ডত এনি টাইম এইবোৰ কথা আহি থাকে। আপোনাৰ লাইফ হেম্পাৰ হৈছে, আপুনি কাম কৰিবলৈ পাহৰি গৈছে, আপুনি খাব পাহৰি গৈছে, আপুনি শুব পাহৰি গৈছে। যদি বেছি ভাবি আপোনাৰ তেনেকুৱা অৱস্থা হৈছে য'ত মানে নিজৰ জীৱনটোত ইম্পেক্ট পৰিছে, তেনেহ'লে আপুনি প্ৰফেশ্যনেল হেল্প লোৱাটো খুবেই জৰুৰী, আৰু সেইটোৰ কাৰণে লাজ কৰিব নালাগে। সেইটোৰ কাৰণে আমাৰ ইয়াতে বহুতো সাইকোলজিষ্ট আছে, বহুতো কাউন্সিলাৰ আছে, যিয়ে আপোনাক সঠিক ৰাস্তা দেখুৱাব পাৰে। আশা কৰোঁ আপুনি মোৰ কথাখিনি বুজিলে, আৰু যদি সেই ভিডিঅ'টোৰ গোটেই পইণ্টছ কেইটা আপুনি ভাল পাইছে বা ভাল লাগিছে তেন্তে এটা লাইক কৰি কমেণ্টত লিখিবলৈ নাপাহৰিব।
কাৰণ মই বিচাৰোঁ যে আমি যাতে মানসিক ৰোগৰ পৰা আঁতৰি থাকোঁ, কাৰণ স্বাস্থ্য থাকিলেহে জীৱনত সকলো আছে। আজিলৈ আহিছোঁ, ভালে থাকিব, সুখী থাকিব। ধন্যবাদ।